নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যিসকলে ইংলিছ পৰীক্ষা দিলে সেইসকলে কিছুমান ভুল আছে পৰীক্ষাত, যিটো লিখাৰ সময়ত কিছুমান ভুল যদি তেওঁলোকে কৰি থাকে তেন্তে তেওঁলোকে গ্যাৰাণ্টি ফেইল হোৱাৰ চান্স থাকিব 100%। তো সেই ভুলকেইটা কি তোমালোকক নিশ্চয় জনাই দিম। ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকিব। যদি এই ভুলটো কৰিছে তেন্তে যদিও ভুলটো কৰি থাকে তথাপি এই ভুলটো শুধৰণি কেনেকৈ কৰিব, তো ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকিব। তো ইংলিছ কুৱেশ্যনটো আছিল এনেকুৱা, কুৱেশ্যনটো ইয়াতে ফুল মাৰ্ক আছিল 90 আৰু পাছ মাৰ্ক আছিল 27 আৰু টাইম আছিল 3 ঘণ্টা। তো এইবাৰতো জানে MCQ আহিছিল, ইয়াতে 40 মাৰ্কৰ MCQ আহিছিল। তো MCQ কৰোঁতে যদি কোনোবাই ভুল কৰিছে তেওঁলোকৰ ফেইল হ'ব। তো ইয়াতে কি ভুলটো কৰিব পাৰে মই সেইটো জনাই দি আছোঁ। ইয়াতে ভুলকেইটা হৈছে, ইয়াতে যিটো দিয়া আছে চুজ কাৰেক্ট অপশ্যন ফৰ দি ফ্লয়িং। ইয়াতে যদি চাই এ প্লেগ অফ লকৰ্ছ উড হেভ লেফ্ট মোৰ দেন দিছ, হোৱাট ডাজ দি আণ্ডাৰলাইন মিণ্ট। তো এইটোৰ এনচাৰ এ নাম্বাৰ হয় না বি নাম্বাৰ হয়, এইটো যেতিয়া বাছনি হ'ব বা যেতিয়া কুৱেশ্যনটো যেতিয়া এনচাৰটো যেতিয়া লিখিবা তেতিয়া কি কৰিব লাগিব, এইবাৰতো এনচাৰটো দি কুৱেশ্যন নাম্বাৰ অলৰেডি বহীত দিয়াই আছে, তেতিয়া কি কৰিবা, যিটো যদি এ নাম্বাৰ হয় তেন্তে এ নাম্বাৰ দি এনচাৰটো লিখি দিব লাগিব, এ হাৰ্ড অফ এনিমেলছ বুলি। তো ইয়াতে তোমালোকে প্ৰতিটো কুৱেশ্যনেৰে এনেকৈ লিখিব লাগিব। যদি এনেকৈ যদি নিলিখে, যদি বেলেগকৈ লিখে তেতিয়াহ'লে মাৰ্ক নাপাব। চ' তোমালোকে হুঁচিয়াৰ হৈ থাকা, আৰু আগত এক্সাম আহি আছে, সকলোতে 45 নহয় 40 মাৰ্কৰ MCQ থাকিব। তোমালোকে এনেকৈ এনচাৰবোৰ কৰি থাকিবা আৰু তোমালোকে ভালে আৰু কুশলে পৰীক্ষাখন দিবা। তো তোমালোকে চিন্তা কৰিবলগীয়া কাৰণ নাই, তোমালোকৰ পাছ কৰাই দিব, চিন্তা নাই। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, লাভ ইউ অল।